হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আৰু বহুত দিন একো ব্লগ দিয়া নাছিলোঁ আৰু এতিয়া মই কওঁ যে মোৰ এতিয়া হেঙুলীয়াত মই আছিলোঁ আগতে এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে এতিয়া মই ৰামধেনুলৈ আহিলোঁ এইখন চিৰিয়েল টেলিকাষ্ট হোৱা নাই পিছত মানে কেইদিনমান পিছত হ'ব আৰু ইয়াতে এইটো অপৰ্ণা আছিলে এছিষ্টেণ্ট কেমেৰামেন কিন্তু এইখন চিৰিয়েল মষ্টলি আউটডোৰ শ্বুটিং হয় যিহেতু আমি তপোবন গৈ আছোঁ এতিয়া পানীখাইটি আগত কিবা কিবি খাই মেলি আৰু এখেত হৈছে আমাৰ ডাইৰেক্টৰ মন্দিৰা বা এখেতৰ আণ্ডাৰতে মই এতিয়া কাম কৰিম বা আৰু ইদিনা মানে সিদিনা মোৰ ফাৰ্ষ্ট ডে আছিলে এইটো ফাৰ্ষ্ট ডে অফ মানে ব্লগ আছিলে আৰু মই কিবা কৰি আছিলোঁ বাকী পিনে মেকআপ আৰ্টিষ্টে মেকআপ দি আছিলে মানে আমি চাহ খাবলৈ ৰৈছিলোঁ একচুৱেলি আউটডোৰ চিন আছিলে বাই কিবা আমাক মানে সদায় আমি তাৰ পৰা লোকেল যি পাওঁ আমি সেইটোৱে কিনি পিনে খাওঁ ৰিহাত মই কিবা ৰীল বনাই দি আছিলোঁ ত্ৰৈলোক্যদা আৰু প্ৰিয়াংকী বাক তাৰপিছত আমি তাৰ পৰা জাগাটোৰ পৰা আমি গুচি আহিলোঁ আউটডোৰলৈ আউটডোৰ কৰিব আৰু মই চিনবোৰ এইকাৰণে এতিয়া চিনৰ BTS দেখুৱাব পৰা নাই কাৰণ চিৰিয়েলখন যিহেতু ওলোৱাই নাই এতিয়ালৈকে BTS দেখাই দিলে অলপ প্ৰব্লেম হ'ব পাৰে আৰু এই গোটেই শ্বুটিংখিনি মানে আমাৰ তপোবনত হৈ আছে পানীখাইটিৰ ওচৰতে সিদিনা যে ইমান গৰম আছিলে আৰু সেইজনী প্ৰিয়াংকী বা যোনে ই ৰিক্সাখন চলাই আছে আৰু সিদিনা সৰুকৈ এটা এক্সিডেণ্টো হৈ পালে আমাৰ মানে আৰু আমি মষ্টলি ৰিক্সা হেই একদম ফাৰ্ষ্ট ডে অফ শ্বুটিং তিনিবাৰমান ই ৰিক্সাত উঠিলোৱে নেকি আমি বস্তু লৈ গৈ আছোঁ মানে ই ৰিক্সাত এনেকৈ ই ৰিক্সাৰে মানুহবোৰ আপ ডাউন কৰাই আছে একচুৱেলি ই ৰিক্সাখনো প্ৰপাৰ্টি হিচাপে আছে চিৰিয়েলত কিন্তু আমিও মানে আপ ডাউন সৰু সুৰা জেগালৈ যাবলৈ এইখনেই লৈ যাওঁ এই কুকুৰটোক মই জোকাইছিলোঁ ই নোযোৱাই হ'ল মালিকৰ ওচৰত হেল্ল' মোক তুমি কি খোৱাবা ইয়াৰ পৰা কোৱা না কি খোৱাবা এইবিলাক ধনী বেষ্ট ফ্ৰেণ্ড থকাৰ ফাইদা হাই এভৰিৱান ধনী বেষ্ট ফ্ৰেণ্ড থকাৰ ফাইদা কি আইচক্ৰীম দোকানত আহিছোঁ কি খাব কৈছে তাই কৈছে কি খাবা কোৱা নোখোৱালেও কৈছে যে বাট তাই খুৱাই হা এইটো মই নিজে খাইছোঁ তাই আধা তাই খাইছে মই ফ্ৰী আইচক্ৰীম পাইছোঁ আৰু এইখিনি ঠাইতো আমাৰ শ্বুটিং হৈছে এখন সৰুকৈ দোকান আছিলে তাত মানে আমি কিবা এটা বনাইছোঁ ছেটআপ এটা পিছলৈ দেখিব আৰু কি কৈ দিলে মানে ছাছপেন্সটো নোহোৱা হৈ যাব আৰু আজি সিদিনা চাৰিওপিনে জন্তুৱে দেখি আছোঁ আগত ঘোঁৰা ছাইডত ক'ৰবাত গাহৰি এটা আছিলে কুকুৰ ছাগলী এইবোৰতো আৰু নৰ্মেলেই মানে জেগাডোখৰত মানে বহুত জীৱ জন্তু আছে আৰু বাকী এইবোৰ মনুষ্য আকৌ আমি ঘূৰি আহিলোঁ ই ৰিক্সা লৈ পিনে ক'লোঁ নহয় ই ৰিক্সাই উঠি আছোঁ তাত ভালো লাগে আৰু সিদিনা গোটেই খানাবোৰ মন্দিৰা বাই আমাক ছাৰ্ভ কৰিছে বনাইছে চন্দন দাই গামোচা লৈ আছে যেন তেখেত আমাৰ মেকআপ আৰ্টিষ্ট বাকী এওঁলোকে দিনা এইখিনি মানে ৰীল এটা কাৰণে প'ষ্ট দি আছিলে আৰু মানে স্ক্ৰিপ্টটো পঢ়ি আছিলে আৰু এই ঠাইডোখৰ দেখিছেনে সেই ৱালখন মানে পকা ৱাল আৰু আমি শ্বুটিঙত দেখুৱাব লাগে গাঁৱৰ মানুহ মানে একদম ভঙা মানে একদম মাটিৰ ঘৰ তো এই দাদাজনে কমপ্লিটলি এনেকৈ মাটি লেপি পিনে মানে ধুনীয়াকৈ বনাই দিম বুলি কৈছে জানে যিহেতু তেখেতে খানাও ভাল বনায় মেকআপ আৰ্টিষ্ট হয় আমাৰ চিৰিয়েলৰ আৰু এইবোৰ কামো বৰ ধুনীয়াকৈ কৰিব জানে কিছুমান মানুহ যে চাৰিওপিনে টেলেণ্টেড আৰু এই ঘৰটো দেখিছেনে এই ৰুম এটা আমি ভাড়া লৈছোঁ চিৰিয়েলৰ বাবে এই ঘৰটো কমপ্লিটলি মানে শ্বুটিঙৰ বাবে আমাৰ এটা ৰুম দি দিছে মানে আৰু এনেকৈ পকী ৱালখন মানে আমি মাটিৰে লেপি পিনে এনেকৈ ধুনীয়াকৈ বনাব লাগে যাতে চৌকাটোৰ লগত মিলে গাঁৱৰ লাগে হাই কি কৰিছে আপুনি বাপৰে ইমান গৰম ন বাপৰে আহিলেই গৰম নকবা আৰু বহুত গৰম সঁচাকৈ দেই আৰু আজি আপুনি ইমান টেষ্টি খানা বনাইছে জানে দাদাই আজি বহুত টেষ্টি খানা বনাইছিলে আমি দুপৰীয়া যি খাইছোঁ দাদাই বনাইছিলে আজি বহুত টেলেণ্টেড মেকআপ আৰ্টিষ্ট এইবিলাকো জানে ইমান খানা ভাল বনায় মই কৈছিলোঁ নহয় চাৰিওপিনে জীৱ জন্তুৰ মানে কমি নাই এইখন ঘৰ চাওক ছাগলী এটা কুকুৰ আছে ইমান মৰম লাগে হাঁহো আছে মুৰ্গী দিনা আমাৰ এইখিনিয়ে লাষ্ট আছিলে থেংক ইউ ফৰ ৱাচিং মাই ব্লগ বাই বাই